অসম বিজ্ঞান সমিতি আৰু অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ সহযোগত আমি চিপাঝাৰ শাখাই বিশ্ব পৰিৱেশ দিৱস 5 তাৰিখৰ পৰা 11 তাৰিখলৈ আয়োজন কৰিছোঁ। আজি ইয়াত আমাৰ একেবাৰে দৰং জিলাৰ চিপাঝাৰৰ পশ্চিম প্ৰান্তত হালদাত আমি দলগত আলোচনা কৰি আছোঁ। অলপতে আৰম্ভ হৈছে, বৰ্তমান চলি আছে। তাত আমাৰ ৰাইজে স্বাস্থ্য, অনাময়, খোৱা পানী আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা সম্পৰ্কত তেওঁলোকে এই অঞ্চলত হোৱা সমস্যাবিলাক কথা অৱগত আমাক কৰাইছে আৰু এই ক্ষেত্ৰত কেনেদৰে এইবিলাক সমস্যা সমাধান কৰিব পাৰি সেই সম্পৰ্কত ইতিমধ্যে তেওঁলোকৰ পৰামৰ্শ যুগুত কৰি আছে। আমি ইয়াত আজি সেই সম্পৰ্কত আলোচনাত আমি মিলিত হৈ আছোঁ। আমি ইয়াৰ দ্বাৰা এই অঞ্চলৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ আহ্বান মৰ্মে ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰি তেওঁলোকে আজিৰ এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছে। আজি আমাৰ হালধা গাঁৱৰ পৰা যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবিলাক হাইস্কুল শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈছে, সেইখিনি ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ। স্বচ্ছ আৰু আদৰ্শ গাঁও নিৰ্মাণ অভিযান বৰ্ণালী প্ৰকৃতি অংশ আৰু হালধা আঞ্চলিক মহিলা সমিতিৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আয়োজিত এই অনুষ্ঠানটিত আমাৰ হালধাৰ শ্ৰী হিৰণ্য কুমাৰ নাথ আৰু ডালিমিনী বীৰ সুযোগ্য সন্তান কংকন কুমাৰ নাথ, তাৰপিছতে নাথ আৰু স্বৰ্ণলতা দেৱীৰ সন্তান মৃন্ময় কুমাৰ নাথ আৰু দীপালী দেৱী আৰু কুশল কুমাৰ নাথৰ সন্তান সীমান্ত নাথে এইবেলি লেটাৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। লগতে কংকন কুমাৰ নাথে আটাইকেইটা বিষয়ত লেটাৰসহ ডিষ্টিংশ্যনসহ প্ৰায় 94% নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে। আমি গাঁওবাসীৰ হৈ তেওঁলোক আটাইলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যত দিনৰ বাবে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ।